জুবিনদাক স্মৰণ কৰি আমি সকলোৱে অলপ জুবিনদাৰ আশা আছিলে লাষ্ট যে মৃত্যুৰ পিছত আমি মায়াবিনী গানটো সকলোতে বাজিব লাগে। তো গতিকে আমি সকলোৱে অলপ লগে লগে গুণগুণাই দিম জুবিনদাৰ মায়াবিনী গানটো দেই। মায়াবিনী রাতের বুকু দেখা পালু তোমার ছবি দরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোৰ শুকান বন নিয়ৰৰে চেঁচা টোপা নামি অহা ৰদৰে নৈ মোৰ দেশত প্ৰতি পুৱা দুমুখাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন মিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। সকলোৱে একেলগত মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি দৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান বন নিয়ৰৰে চেঁচা টোপা নামি অহা ৰদৰে নৈ মোৰ দেশত প্ৰতি পুৱা দুমুখাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন মিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। আমাৰ অসমৰ এজন সম্পদ আমাৰ জুবিনদা ডাঙৰীয়াৰ মৃত্যু হৈছিল 19 তাৰিখে। আজি দুপৰীয়া ভাগত তেওঁক অন্তিম সংস্কাৰ কৰা হৈছে। তো আমি আজি এই সন্ধিয়াত তেখেতক আত্মাৰ চিৰশান্তি কামনাৰে আমি ইয়াত মৌন প্ৰাৰ্থনা কৰিম। 1 মিনিট সময় সকলোৱে মৌন প্ৰাৰ্থনাৰে তেখেতৰ চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা জনাওক। ধন্যবাদ। আমাৰ যিহেতু তেওঁ এজন প্ৰতিবাদী কণ্ঠ, আমাৰ অসমৰ জাতীয় সমস্যা হওক, সামাজিক সমস্যা হওক বা যিকোনো সমস্যাক নিষ্পৃহিত অৱহেলিত জনতাৰ হকে তেওঁ মাত মাতি আহিছে। তেওঁ যিটো চৰকাৰে যি ধৰণে শাসন চলায় তাৰ বিৰুদ্ধেও মানে তেওঁ মাত মাতি যায়। গতিকে আমি তেওঁক অতি মৰমেৰে তেওঁক আমি ইমান দিনে সসন্মানে আমি দেখিছোঁ আৰু তেওঁৰ আমি ফেন হৈ আছোঁ আৰু তেওঁৰ পৰা বহুত আমি শিকিব লগা আছে। যিমানেই মানুহৰ অৱস্থা বেয়া নহওক বা যি পৰিস্থিতি নাথাকক কিয়, কিন্তু সত্যত তেওঁ চলি আহিছে, আমিও সত্যত চলিব লাগিব। সত্য কথাটো ক'বলৈ ভয় কৰিব নালাগে কোনেও। ৰাইজৰ যি তেওঁ আশা আকাংক্ষাৰ মাত মাতি আহিছে, সেইকাৰণে আমি কমচে কম এটা চেলুট দি পেলাই তেওঁক আমি সন্মান জনাব বিচাৰিছোঁ। ধন্যবাদ।